ঠিকাভিত্তিক কর্মচারী 60 বছরলৈকে চাকরি সুনিশ্চিত কৰক। ঠিকাভিত্তিক কর্মচারী চাকরি 60 বছরলৈকে সুনিশ্চিত কৰক। আমাক সকলো কর্মচারীক আরোপিৰ ব্যৱস্থা কৰক। ঠিকাভিত্তিক কর্মচারী সকলোকে আরোপিৰ ব্যৱস্থা কৰক। मुसलपुर पन्चायतआव साख्रि मावग्राफोरनि खुद्रिसारनाय हादोरसानि गुबुन गुबुन जिल्लानि जौगाखोन्दोआव साख्रि मावग्राफोरजों लोगोसे बाक्सा जिल्लानि सदर थावनि मुसलपुराव खोन्दो आसाम पन्चायत आरो कन्ट्रेक्चुएल महरै साख्रि मावग्रा बिथांमोना दिनै खुद्रिसारनाय हाबाफारि लायो। बे खुद्रिसारनाय हाबाफारिखौ बिथांमोना मुसलपुरनि दुर्गा मन्दिरनि लांगोनायाव दिन्थिफुङो। 60 बोसोरसिम साख्रि सम साफ्रोमनोबो आरअपिनि राहा आरो साफ्रोमबो साख्रि मावग्रा सुबुंफोरनो समान बेथन होनायनि खान्थिफोरखौ लानानै सोमावसारदों। मख'जाथावदि थांनाय 1 फेब्रुवारिनिफ्राय मोनफ्रोमबो जौगाखोन्दोनि कन्ट्रेक्चुएलआव साख्रि मावगिरि बिथांमोना सोमावसारनाय हाबाफारिखौ लादोंमोनब्लाबो दिनै बाक्सा जिल्लानि मोन 8 जौगाखोन्दोनि कन्ट्रेक्चुएलआव साख्रि मावग्रा बिथांमोना खौसेयै सोमावसारनाय हाबाफारिखौ लाबोगासिनो दङ। কর্মচারী সকলকে চাকরি 60 বছরলৈকে সুনিশ্চিত কৰক। ঠিকাভিত্তিক কর্মচারীৰ সকলো কর্মচারীকে 60 বছরলৈকে চাকরি সুনিশ্চিত কৰক। আমি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমাৰ কণ্ট্ৰেক্চুৱেল এমপ্লয় কাউন্সিলৰ তৰফৰ পৰা আমি যোৱা 10 দিন ধৰি আমি কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছিলোঁ। নিজৰ নিজৰ ব্লকত আমি কৰ্মবিৰতি কাৰ্যসূচী আমি লৈ আছিলোঁ। গতিকে চাওক, আমি যোৱা 29 তাৰিখে আমাৰ কমিশ্যনাৰ মহোদয়ৰ লগত আমাৰ এই বিষয়ে আলোচনা হৈছিলে যে তেখেতক আমি আমাৰ 6 দফীয়া আমাৰ দাবী সন্মিলিত স্মাৰক পত্ৰ তেখেতক প্ৰদান কৰিছিলোঁ। আৰু সেই আলোচনাত তেখেতে আমাক আলোচনাৰ ভিত্তিত আমাৰ যি আলোচনা আছিলে সেই আলোচনাৰ ভিত্তিত আমাৰ দাবীসমূহ তেখেতে ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে। গতিকে সেয়েহে আমি তেতিয়াই আন্দোলনৰ কাৰ্যসূচী আমি 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিবলৈ বাধ্য হৈ গ'লোঁ। গতিকে যোৱা 10 দিনৰ ভিতৰত আমি বাৰে বাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় লগতে বিভাগীয় মন্ত্ৰী মহোদয়ক আমি বাৰে বাৰে অনুৰোধ জনাই আছিলোঁ যে আমাৰ বিষয়টোত মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় মন্ত্ৰী মহোদয় আমাৰ বিষয়টোত হস্তক্ষেপ কৰক। গতিকে যোৱা 2 দিন আগত আমাৰ বিভাগীয় মন্ত্ৰীৰ তৰফৰ পৰা এখন পত্ৰ আহিলে যে আমাক আয়ুক্ত মহোদয়ৰ অফিচত আমাক তেখেতসকলে নিমন্ত্ৰণ কৰি আমাৰ বিষয়টো আলোচনা কৰি সমাধান কৰিব। যোৱাকালি আমি যেতিয়া আলোচনা কৰিব গৈছিলোঁ সেই সময়ত অকল আয়ুক্ত মহোদয় সেই সভাখনত উপস্থিত আছিলে আৰু তাত আমাৰ আন্দোলনৰ কাৰ্যসূচীটো মাত্ৰ উঠাই লোৱাৰ ক্ষেত্ৰত আমাক বাৰে বাৰে প্ৰেছাৰ কৰিব ধৰিছে। গতিকে আমাৰ দাবীসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা তেখেতসকলে কৰাৰ কোনো ধৰণৰ প্ৰতিশ্ৰুতি আমাক দিয়া নাই। আমাৰ প্ৰথম দাবী হৈছে যে আমাৰ কৰ্মচাৰীসকলক 60 বছৰলৈ চাকৰি সুনিশ্চিতকৰণ কৰক। আমাৰ দাবী হৈছে আমাৰ কৰ্মচাৰীসকলক আৰপিৰ ব্যৱস্থা কৰক। আমাৰ দাবী হৈছে আমাৰ সমকামৰ বাবে সমবেতন নীতি প্ৰযোজ্য কৰক। আমাৰ বৰ্তমান দাবী এইখিনি দাবীয়ে আমাৰ মন্ত্ৰী মহোদয়ক বাৰে বাৰে আমি কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ দাবীসমূহ তেখেতে অনুধাৱন কৰি তেখেতে আমাৰ বাবে একবাৰ শুনক, আমাৰ দাবীবিলাক শুনক।